বাৰীৰ আম আৰু চিঙি লৈছোঁ ঘৰৰ পিছফালে আছে চিঙি দিয়াৰ লগে একদম আঠাত চিটিকি পৰিছে আৰু এনেকৈ আম চিঙি লৈছোঁ আচাৰৰ কাৰণে এতিয়া দিনটো আৰু ৰাতিটো এনেকৈ তিয়াই থৈছোঁ যাতে ইয়াৰ আমৰ আঠাখিনি যাতে ওলাই যায় সেইটো কাৰণে মই নিমখত ভিজাই থৈছোঁ আৰু এটা ৰাতি এনেকৈ মই ভিজাই ৰাখিম এটা ৰাতি এনেকৈ মই ভিজাই ৰাখিম আমখিনি দেখিছেনে আৰু ঢাকনি মাৰি থৈ দিওঁ যাতে পোক পৰুৱা নপৰে এতিয়া নিমখৰ পানীৰ পৰা উঠাই থৈছোঁ আমখিনি এইখিনি জলত ওলাই দিছোঁ মই আমখিনি এতিয়া আৰু এতিয়া ৰ'দত দি থওঁ এইখিনি এতিয়া ৰ'দত দিম ইয়াত এইফালে বাহিৰৰ পৰা আম শুকুৱাই আহোঁ মানে দেখিছেনে আমাৰ মিচকে গোটেই পাউডাৰ ছটিয়াই শেষ কৰিছে ইমানেই বদমাছ হৈছে তাই আৰু গালি পাৰিম বুলি তাই মানে খুব মৰমত মোক মাতি আছে শুনিছেনে A few moments later. মোৰ আমখিনি শুকোৱা হৈ গ'ল এতিয়া মছলাৰ কথা আহিলে মছলা এয়া দেখিছেনে কি কি লৈ লৈছোঁ এয়া 4বিধ লৈ লৈছোঁ ধনিয়া চফ পাঁচফোৰণ এইফালে জিৰা আৰু এইখিনি মই কেৰাহীত গৰম কৰিম গৰম কৰাৰ পিছত এতিয়া মই ব্লেণ্ডাৰত গুড়া কৰিম কৰাকৈ মোৰ ভিডিঅ'টো চাই গৈ থাকক মই আগলৈ দেখাই আছোঁ কেনেকুৱা ধৰণে আমৰ আচাৰ টেষ্টি হয় আৰু লগতে এইফালে লৈ লৈছোঁ মই জলকীয়া শুকান জলকীয়া এইখিনি ঠাৰিবোৰ আঁতৰাই ল'ম আঁতৰাই কিনি এইখিনিও মিডিয়াম ফ্লেমত গেছত গৰম কৰি ল'ম যাতে সুবিধা হয় গুড়া হ'বলৈ এতিয়া জলকীয়াখিনি ভাজি লৈছোঁ জলকীয়া ঠাৰি থাকি গৈছে এইটো দেখিছেনে থাকি গৈছে জলকীয়াখিনি নমাই এতিয়া আকৌ এইখিনি দি দিলোঁ এনেকৈ লাৰি দিছোঁ আৰু ইয়াৰ পাছতে মই আৰু এতিয়া আমখিনিত এই পেষ্ট কৰি থৈ দিয়া মছলাখিনি তাতে দি দিম Go down as a legend in my city cause we beat the streets trying to build wealth around the block no I can't keep from me told me I should leave I see the bigger picture and it's way bigger than me can't be living like a king but my people need to eat I don't want to live life fast yeah more ready hoye gol more asar ready hoye gol dekhise এতিয়া বাৰু তেল দিব লাগিব প্ৰথমে ৰ'দত দি ল'ম দুদিনমান তাৰপাছতে কুকাৰৰ দিছোঁ কিয়নো এই কুকাৰ স্প্ৰে মানে এনেকৈ ওলাই দিম মই লগত সেইকাৰণে দিছোঁ আৰু কেৰাহীটো দিব পাৰে কিন্তু মই ইয়াতে মই সুবিধা পাওঁ সেইকাৰণে ইয়াতে কুকাৰত দিছোঁ মই মছলাবোৰ লাগি গৈছে আমবোৰ দেখিছেনে খুব ধুনীয়া গোন্ধ এটা ওলাইছে এতিয়া দেখিছেনে ধুনীয়াকৈ মছলাবোৰ লগাই দিছোঁ আৰু এনেকৈ হাতাখন দি লাৰি তেল মই এতিয়া বৰ্তমান কমকৈ দিছোঁ মানে আমডোখৰত লাগক আৰু মছলাখিনি ধুনীয়াকৈ ভাজ কওক বুলিয়ে মই তেলখিনি দিছোঁ এনেকৈ আৰু পিছত যেতিয়া ৰ'দত দুদিনমান দিম দিয়াৰ পিছত যেতিয়া বটলত দিম আৰু তেতিয়া আকৌ মানে তেল দিম ইয়াতে
বৰ্তমান মই তেল কমকৈ দিছোঁ, মছলাখিনি আৰু আমখিনি ধুনীয়াকৈ ভাজ খওক বুলিয়ে তেলখিনি দিছোঁ। আৰু যেতিয়া এইখিনি এনেকৈ এতিয়া কুকাৰতে ৰ'দত দুদিনমান এনেকৈ মেলা মানে বাচনত থ'ব লাগে, তেতিয়া মানে ভাল আৰু আমখিনি। আৰু এনেকৈ মই দুদিনমান এই কুকাৰটোতে থৈ ৰ'দত দিম 2 দিন, আৰু তাৰ পাছতহে বটলত দিম। আৰু যেতিয়া বটলত দিম তেতিয়াহে মই আকৌ ইয়াত তেল আকৌ ঢালি দিম, কাৰণ এতিয়াতো বৰ্তমান মই তেল কমকৈ দিছোঁ। আৰু এতিয়া এইখিনি ৰ'দত ওলাই দিম। দেখিছেনে? দেখিবলৈ কি ধুনীয়া হৈ গৈছে, দেখিছেনে? দেখিলে কিবা খাওঁ খাওঁ লগা হৈ আছে, ইমান ধুনীয়া হৈ গৈছে, দেখিছে? দেখিছে? এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। আৰু আপোনালোকে এনেকৈ বনাই নাই ক'বচোন, আৰু ইয়াতকৈ সহজ পদ্ধতিৰে কিবা বনাব পাৰি নেকি মোক জনাবচোন, তেতিয়া মই আকৌ কেতিয়াবা বনাব পাৰিম আমৰ আচাৰ বনালে মানে। আৰু আজিৰ ভিডিঅ'টো আচাৰকণ বনাই এনেকৈ মই ৰাখি থওঁ, আৰু ইয়াই আকৌ সম্পূৰ্ণ হ'লে কেতিয়াবা আকৌ দেখাম। আৰু সেয়াই মোৰ আমৰ আচাৰ ৰেডি হৈ গ'ল, যিহেতু 2 দিন ৰ'দত দিয়ে খাব পৰা হ'ব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। টাটা, বাই বাই।